অজস্ৰ গুণমুগ্ধৰ চকুলোৰে তিতিছে ঘৰখনৰ চোতাল। স্বগৃহলৈ অনা হ'ল থাইলেণ্ডত মৃত্যু হোৱা আমিৰৰ মৃতদেহ। এতিয়া ঘৰখনত কেৱল কান্দোনৰ ৰোল। ৰঙিয়াৰ স্বগৃহলৈ নিথৰ দেহ হৈ উভতিল আমিৰ হামজা। থাইলেণ্ডত ৰহস্যজনক মৃত্যু ৰঙিয়াৰ যুৱক আমিৰ হামজাৰ। বিদেশ ভ্ৰমণলৈ গৈ যুৱকজনে অকাল মৃত্যুক সাৱটি লোৱা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। শোকাকুল পৰিৱেশত আমিৰৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ বাবে ভিৰ অগণন লোকৰ। উল্লেখ্য যে থাইলেণ্ডৰ ক্ৰাবি দ্বীপত উদ্ধাৰ হৈছিল আমিৰৰ মৃতদেহ। 28 আগষ্টত বন্ধু এজনৰ সৈতে গুৱাহাটীৰ পৰা থাইলেণ্ড অভিমুখে ৰাওনা হৈছিল আমিৰ হামজা। সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে শোকাকুল পৰিৱেশত জানাজা সম্পন্ন কৰা হয় আমিৰ হামজাৰ। মৃত যুৱকজনৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰিছে। এই ক্ষেত্ৰত উচিত তদন্তৰ জৰিয়তে প্ৰকৃত ৰহস্য উদ্ঘাটন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছে পৰিয়াল তথা স্থানীয় লোকে। CRPF যোৱা নাছিল দেউতাক, ইমান দিনে দেশৰ সেৱা কৰিলে, তাৰপিছত এই দেশ সেৱাক কমচে কম চিম্পেটি এটা দি তেওঁৰ পুত্ৰৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদান কৰক। এইখিনিয়ে মোৰ অনুৰোধ পৰিয়ালৰ হয়। পৰিয়ালটো আজি আপোনালোকে একো বাইট ল'ব নোৱাৰিব। মোৰ ভতিজা, মই তথাপি আপোনালোকক বাইটটো দিলোঁ। আচলতে কি কম, ভাষা নাই। আপোনালোকে লক্ষ্য কৰিছে মোৰ ভতিজা ল'ৰা আমিৰ হামজা ষ্টুডেণ্ট আছিলে, কেইদিনমান আগত ব্যৱসায়ত নিয়োগ কৰিছিলে, কিন্তু তাৰ আচলতে কেনেকৈ কি হ'ল সেইটো তদন্তত ওলাব। আপোনালোকেতো গমেই পাইছে, আজি এসপ্তাহ ধৰি যোৱা ৰবিবাৰৰ পৰাই তেখেতে থাইলেণ্ডত মৃত্যু হোৱা বুলি কৈছিল। তাৰপিছত আপোনাৰ আমি বডিটোৰ কাৰণে অলৰেডি যোগাযোগ কৰি আছিলোঁ, তো অৱশেষত আজি আহি পালে আৰু। আমি যোৱাকালি গৈছিলোঁ কেলকাতালৈকে। কেলকাতাত গৈছিলোঁ। কেলকাতাত যাই পেলাই আমি তাতে বডিটো ৰিচিভ কৰিলোঁ। ৰিচিভ কৰি আজি ৰাতিপুৱা লৈ আহিছোঁ। সেনেকুৱাতো সন্দেহটো হৈয়ে আছে, সেনেকুৱা সন্দেহ এটা হৈ আছে, নোহোৱা নহয় বাৰু। অসম চৰকাৰকতো আগতে কোৱাই গৈছে অলৰেডি, আমাক ন্যায় লাগে, তদন্ত বিচাৰটো এটা, সেইটোৱে। প্ৰাকৃতিক মৃত্যু নহয়, মৃত্যুটো প্ৰাকৃতিক নহয়। তেওঁৰ বডিটো অবজাৰ্ভ কৰিলে আপোনালোকে ফুটেজ লওক, অবজাৰ্ভ কৰিলে আপোনালোকে লক্ষ্য কৰিব পাৰিব তেওঁক প্ৰাকৃতিক মৃত্যু নহয়। তেওঁক কোনোবাই ষড়যন্ত্ৰ কৰি আমাৰ ভাৰতীয় লোকে থাইলেণ্ডত নি হত্যা কৰিছে। কোনোবা লগৰীয়াৰ বন্ধু, তেওঁৰ শত্ৰু থাকিব পাৰে। আচলতে মই মুখ্যমন্ত্ৰী মহোদয়ক তেওঁৰ লগৰীয়াখিনিক যাতে অলপ জেৰা কৰি তদন্ত কৰি দোষীক উচিততকৈ উচিত শাস্তি প্ৰদান কৰি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনালোঁ। এই জাষ্ট 10 মিনিটমান আপোনালোকে আছিলে, 10 মিনিটমান আগত আহি পেলাই কি শোকাকুল পৰিৱেশ, ভাষা নাই ক'বলৈ। মোৰ নিজা ভতিজা, তথাপিও আপোনালোকক ক'বই লাগিব, সংবাদ মাধ্যমক ক'বই লাগিব। মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিলোঁ। এইটো আচলতে 28 বুলি আপোনালোকে প্ৰচাৰ কৰিছে, কিন্তু 28 নে 26 মানত গৈছিলে, তেওঁ আবেলি গৈছিলে। মুখ্যমন্ত্ৰী মহোদয়ক মই কাটৰে অনুৰোধ কৰিলোঁ, তেওঁ যিহেতু জনদৰদী নেতা বুলি কয়, তেওঁ আমাৰ যাতে এই দোষীক হত্যা, এইটো প্ৰাকৃতিক মৃত্যু কেতিয়াও হ'ব নোৱাৰে, মানি নলওঁ আমি। দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰক, মোৰ এইটোৱে আহ্বান মুখ্যমন্ত্ৰীলৈ। ৰঙিয়াৰ পৰা ছফিকুল আহমেদৰ ৰিপৰ্ট, খাটাং সংবাদ।